আপোনালোকৰ মৰমৰ আটাইতকৈ মৰমৰ কেকেদা মোহনদা আৰু বিউটিউবাৰ জমনি জমনি কথা শুনিবলৈ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু জমনি জমনি কথা শুনক আৰু আপোনালোকৰ সাহস ভিডিঅ'টোৰ জৰিয়তে ল'ব জানিছনে হেই মই না উশাহটো ল ক'ত এৰি দিছ হেই কলিজা ওলাই ফাইনেলি আহি পাই গ'লো আমি চিমেণ্ট চাপৰি আৰু চিমেণ্ট চাপৰি বিহু আদৰণিত আহি আছো মোৰ লগত আছে এয়া চুম আৰু ৰাজদ্বীপে নৰ্থ ইষ্ট লোকেশ্যনৰ অনাৰ আহি আছে দিগন্ত আৰু ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কাষতে থকা বেলটো প্ৰেছ কৰিব আৰু কমেণ্ট কৰি দিব কেনেকুৱা লাগে ইয়াৰ ভিডিঅ'বিলাক চাই নতুনকৈ ব্লগাৰ হৈছে আৰু পঞ্জাৱ আৰু মোৰ এই ভাইহঁতৰ চেনেল আছে চেনেলকেইটাৰ নাম কৈ দিয়া চেনেল তোমালোকক মোৰ নৰ্থ ইষ্ট লোকেশ্যন ইউটিউব চেনেল হয় আৰু ইয়াতো হট ব্লাড হয় গেমিং চেনেল এয়া বিহু আদৰণি বিহু চাই থকা এয়া দৰ্শকসকলৰ দেখিছে নহয় এই বেক চাইডৰ পৰা দেখাই আছোঁ আপোনালোকক আৰু ফ্ৰণ্টৰ পৰা দেখাই আছোঁ এয়া বৰষুণৰ বতৰতো ৰাইজে বিহু উপভোগ কৰি আছে আমাৰ অসমীয়া যিহেতু বিহুৱে মেইন সেইকাৰণে ছাতি লৈ হ'লেও বিহু উপভোগ কৰি আছে ৰাইজে এয়া ধেমাজি চিমেণ্ট চাপৰি হয় এয়া বিহু বাকৰি চাৰিওকাষে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বৰষুণৰ মাজতো চবে সকলোৱে চাই আছে বিহু বিহু বতৰটো কেৱল বৰষুণ 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 ধামাকা বৰষুণ এয়া নাচিবলৈ নাচনীৰ পৰা ৰেডি হৈ আছে আৰু আপোনালোকৰ অতি মৰমৰ অভিনেতা আহিছে অভিনেতা আৰু অভিনেত্ৰী আহি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰি আপোনালোকে ভিডিঅ' চাই থাকক মানুহৰ ভিৰ যিহেতু দেখাব পৰা নাই ঠিক সেইটোকে আমি ষ্টেপৰ ওপৰত গৈ পিনে আপোনালোকক ভিডিঅ' দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে চাই থাকক যিহেতু মানুহৰ ভিৰত তাত সোমাব পৰা নাই আপোনালোকৰ জনগোষ্ঠীৰ গীত প্ৰদৰ্শনৰ আপোনালোকৰ ভিডিঅ' দেখাব পৰা নাই সেইটোকে আমি ষ্টেপৰ ওপৰত উঠি পিনে আপোনালোকক ভিডিঅ' দেখাবলৈ চেষ্টা কৰিছোঁ আৰু কেকেদা মোহন আৰু বিউটি বাইলক যেতিয়া আহি পাব আপোনালোকৰ ওচৰত গৈ দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক বিভিন্ন জনগোষ্ঠীৰ মাজতে এয়া মুখা কৃষ্টি দল প্ৰদৰ্শন কৰি আছে আপোনালোকে দেখাবলৈ পাইছোঁ এয়া আপোনালোকে চাই থাকক বিভিন্ন কৃষ্টি দলৰ মাজতে আপোনালোকৰ মাজত মুখা কৃষ্টি দল প্ৰদৰ্শন কৰি আছে আপোনালোকে দেখাবলৈ পাইছোঁ আপোনালোকৰ অতিকৈ মৰমৰ বেহাবাৰী আউটপোষ্টৰ কেকেদা মোহনদা আৰু বিউটি বাই আমাৰ মাজত উপস্থিত হ'লে যিহেতু আপোনালোক কথা পাতিবলৈ আপোনালোকে চেষ্টা কৰি আছোঁ যিহেতু মানুহৰ ভিৰৰ মাজত কথা পাতিবলৈ পোৱা নাই গতিকে বিউটি বাই ওচৰত আপোনালোক কথা পাতিবলৈ চেষ্টা কৰিছোঁ অকণমান সুবিধা পোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ বিউটি বাই কিবা এটা কওক বিহুৰ কাৰণে বিহু শুভেচ্ছা থাকিল সকলোলৈকে
Thank you. ৱেলকাম বিউটি পাৰ্লাৰ ধন্যবাদ থাকিলে আমি আৰু কেকেচাৰ লগত কথা পাতিবলৈ চেষ্টা কৰি আছোঁ আপোনালোক দেখাই আছোঁ বিশৃংখলতা সৃষ্টি নকৰিব পৰিপাটিকৈ আপোনালোকে এই আৰু কেকেচা আৰু মোহন দা আমাৰ মাজত উপস্থিত আছে ছাৰ কিবা এটা কওক এনে এষাৰ বেৰাৰ বাহিৰৰ পৰাই অনুষ্ঠান উপভোগ সকলোলৈকে ৰঙালী বিহুৰ ওলগ জনালোঁ সকলো ভালে থাকক হাঁহি থাকক সুস্থ থাকক আৰু বাইদেউ আহিব আপোনালোকে ছাৰলৈ ধন্যবাদ থাকিলে ছাৰলৈ ধন্যবাদ কিমানলৈ আৰু আপোনালোক সকলো মানুহৰ ভিৰৰ মাজত বহুতো অসুবিধা হৈছে তাৰ মাজতে এইকণ সুবিধা দিয়াৰ বাবে সকলো চিমেণ্টবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু 10 দিনীয়া কৰ্মশালাৰ এয়া প্ৰশিক্ষাৰ্থীসকলৰ আজি লাষ্ট দিন চিমেণ্ট চাপৰিবাসী ৰাইজৰ আশীৰ্বাদত এই কোনখন মানে আপোনাৰ 10 দিনীয়া কৰ্মশালা আজি অন্তিম দিনৰ এয়া বিহু প্ৰদৰ্শন চলি আছে আপোনালোক ভাল লাগিছে আৰু কেকেচা বিশেষকৈ তাৰ মাজতে আপোনাৰ চলি আছে সকলোকে দেখাবলৈ পাইছোঁ আৰু ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ ভিডিঅ'ৰ সম্পূৰ্ণ লাষ্টলৈকে চাই যাওক আৰু যিসকল মোৰ চেনেলৰ নতুন তেওঁলোকে মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকল সকলো আপোনালোকৰ অতি মৰমৰ বেহাবাৰী আউটপোষ্টৰ কেকেটা মোহন দা সকলো আহি পাই গ'লহি আমাৰ মাজত আপোনালোক দেখাবলৈ পাইছোঁ ভিৰ দৰ্শকৰ কিমান ভিৰ হৈছে আপোনালোকে দেখা পাইছে কাৰণ সকলোৰে মৰমৰ বেহাবাৰী আউটপোষ্টৰ অভিনয় কেকেটা আৰু এয়া কেকেচা আৰু বিউটি বা আহি আমাৰ মাজত পাই গ'লে এয়া মোহন দা কেকেচা আৰু মোহন দা আৰু বিউটি বাৰ লগত একপি চেলফি ল'বৰ কাৰণে সকলো ৰাইজৰ সমাগম লাগিছে কাৰ কিমান আশা আছিলে চাগে কেকেটা আৰু মোহন দাসকলক একেলগে মানে ওচৰতে লগ পোৱাৰ আজি সেই হেঁপাহটো পাইছে তথাপিও পোৱাৰ ৰাইজৰ যি ভিৰ লাগিছে সেই ভিৰৰ মাজত কাষলৈ যাব নাপায় বহুতৰ হয়তো লাগিছে হয়তো দুখ লাগিলেও উপায় নাই যিহেতু মানুহৰ যিহে ভিৰ লাগিছে ভিৰৰ মাজত কেনেকৈ ওচৰলৈ যাব তাকেই চিন্তা কৰিবলগীয়া হৈছে চেলফি লোৱা দূৰৰ কথা ওচৰত যাবলৈ চিন্তা কৰিবলগীয়া হৈছে কাৰণ মানুহ ইমানেই ভিৰ বাদ্য সংগীতকাৰী দলটি তথা প্ৰশিক্ষাৰ্থীসকলক লগতে প্ৰশিক্ষক হিচাপে আমাৰ মাজত উপস্থিত থকা জাগৃতি ভণ্টিকৈ এইবাৰ আমি কৃষ্টি প্ৰদৰ্শনৰ বাবে আমি বিহুবা কৰিলে আমন্ত্ৰণ জনাইছোঁ নাৰায়ণপুৰ হাজং কৃষ্টি দল দলপতি কানুৰাম হাজং আৰু সাজু হৈ থাকিব লাগে সন্দিকৈ গাঁৱৰ জেংগুৰি দল দলনেত্ৰী মুনমী কোঁৱৰ আমি সময়মতে লক্ষ্য ৰাখি ভণ্টিকৈ গাঁৱৰ জেংগুৰি দলটোক অনুৰোধ কৰিছোঁ হাজং কৃষ্টি দল কৃষ্টি প্ৰদৰ্শন হৈ থাকোঁতে তেখেতসকলে আহি যাতে সাজু হৈ থাকে এই আমাৰ বিহু বাকৰিত হাজং কৃষ্টি দল নাৰায়ণপুৰ দলপতি কানুৰাম হাজং
প্ৰশ্ন কেকেটা বাকে এটা ডাঙৰ প্ৰশ্ন কেকেটা আপোনাৰ বস্তুখিনি যে ঘৰৰ বস্তুখিনি বিকিবে নাই আকৌ 500 টকা কিনিবলগীয়া আপোনাৰ কেনেকুৱা অনুভৱ ঠগিছে মোক চব আৰু আপোনাৰ না কোনো ধৰণৰ প্ৰশ্ন সুধিবলৈ সুবিধা পোৱা নাই আৰু কি আছে আপুনি আৰু কথা পতা হেঁপাহ থাকিলে হেঁপাহ থকাৰ মাজতো এতিয়া ভিৰৰ মাজত আপোনালোকে কথা পাতিব পৰা নাই যিখিনি পাৰোঁ আপোনালোকে দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে চাই থাকক ভিৰ তামাম ভিৰ গৈছে না মানুহ ঠেলা হেঁচা লাগি আছে পুৰা আপোনাক দেখাই আছোঁ চাওক কেকেটা আগে আৰু কেকেটা মোহন দা বিউটি বা আগে আৰু ৰাইজ সকলো পাছে গৈ আছে আপোনালোক দেখাই আছোঁ ভিৰৰ মাজত কেকেটাহঁতৰ ওচৰলৈ যাব পৰা নাই আপোনালোকে যেনেকৈ পাইছোঁ তেনেকৈ দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক এই ৰাইজৰ যি ভিৰ লাগিছে সেই হেঁপাহ আপোনালোকৰো আছে চাগে কেকেটা আৰু মোহন দা বিউটি বাৰ আপোনালোক একেলগে কাষতে পোৱাৰ বহুতো হেঁপাহ আছে চাগে আপোনালোকৰো সেই হেঁপাহ ইয়াত যিসকল ৰাইজ আছে সকলোৰে এই হেঁপাহৰ কাৰণে ভিৰ লাগি আছে খাবলে আসিলে ভগিয়াই জানিলে চুপা বনোৱাৰ টেঙে বহাগতে পলোৱা পাছফালে দি সোমাম গৈ নেমাৰিবি দুৱাৰত নেমাৰিবি দুৱাৰত নেমাৰিবি দুৱাৰত নেমাৰিবি দুৱাৰত দেহিয়ে চতুহিয়া বতাহতে মাৰিলে গছে বনে বনে ঐ কিনো অসমীয়া ঐ বিহুতি আহি ঐ গৰু চালে লগালে মা ৰাইজে যি সুন্দৰভাৱে পৰিৱেশ চাই আছিলে ঠিক এতিয়া বতৰে বেয়া চলিছে ঠিক ছাতি লৈ সকলো আপোনালোক ক'বলৈ পাই সুখী হৈছোঁ যে ইমানেই ভাল পাইছে ৰাইজে আজিৰ দিনটো বৰষুণ দিলেও আঁতৰি যাবলৈ বিচৰা নাই এইবাৰ আপোনালোকক দেখাই আছোঁ কেকেটা মোহন দা আৰু বিউটি বাৰ পাৰফৰ্মেঞ্চ আপোনালোকে চাই থাকক মই কেমেৰালৈ সাজু হৈছোঁ আৰু বিউটি বাহঁতো সাজু হৈছে কাৰণ তেওঁলোকৰ পাৰফৰ্মেঞ্চ দেখাবলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক সেইটো মানে বাইলুং গোষ্ঠীৰ লগত কাজিয়া কৰিবলৈ মানে চাবলৈ নিদিয়ে যে আপুনি চাইছে ন সেইটো
আজি গৰু বিহু বুলি গৰু এৰাল দিবলৈ নেপালো কি হ'ল সেই মাইকটোকে এৰাল দি ফুৰিব লগা হ'ল। এটা কথা আপোনালোকে সকলোৱে বিদুৰ ভাই চালেনে? সঁচাকে চাইছেনে? এতিয়া কওকচোন বাইলুং দস্তিক বিদুৰ ভাই ভাল লাগে নে বেহাৰবাৰী? বাইলুংজনীক ভাল লাগে নে সোণৰ মাকজনীক? সোণৰ মাকজনীক বাইলুং নে? বাইলুং যদি হাত দাঙক আৰু যদি সোণৰ মাক তেনেহ'লে ভৰিটো দাঙি দিয়ক। এটা কথা ইমান ধুনীয়াকে সাজি কাচি আহিছো নহ'লেতো মই পুলিচৰ ইউনিফৰ্মযোৰ পিন্ধি আহিব পাৰিলোহেঁতেন। এটা কাৰণে সাজি কাচি আহিছো যে মোৰ বয়ফ্ৰেণ্ড এডোখৰি নাই অ'। কোনোবা ওলাব ছোৱালী তাই এইবোৰ একো নাই আজি এনে অকণমান আহিছো তাকো চেলেকা চুবুৰীয়া বগী ফেটিজনী নিচিনা হৈ আহিছো ওলাবনে? কোনোবা হাত এখন দাঙকচোন বাৰু চাওঁ। নহয় মই ইয়াত বহি থাকোঁতে বাইদেউৰ কাৰণে বহুত ল'ৰা এইখিনি পৰা লাইন মাৰি আছিল মই দেখিছোঁ। খালি সেই যোনকেইটা লাইন মাৰিছিল দুটোক মুখত যেতিয়া বৰষুণ পৰিলে চব ল'ৰা পলাইছে এতিয়া। আপুনি জানে কি আপুনি জানে গগনা মই নাজানিম নে? মই গগনা হাতত তুলি লোৱাৰ লগে লগে ৰাইজৰ চাপৰি আহিব। কি কৈছ তই? বজাইছে মই শিকাই দিছোঁ জাননে নাজা চাই চাওঁ ল'ব জানিছনে? এই মই না উশাহটো ল ক'ত এৰি দিছ? কলিজা ওলাই আহিল। দেখিছ মই কৈছোঁ গগনা হাতত লোৱাৰ লগে লগে চাপৰি বজাব। হাত চাপ ন শুনিম অঁ কি লোৱাৰ লগতে হাত চাপ অঁ শুনিছেনে? কিবা শুনিছেনে? আপোনালোকে হুলস্থুল কৰিব নাই আকৌ বজাব দিয়া বিশ্বাসেই হোৱা নাই। একদম মনে চাওঁ। গগনাৰ লগতে মই দাঁতকেইটা খুৱাব নোৱাৰো দেই। উস্তাদি চব কথাতে উস্তাদি চাওঁ লোৱা। চা তইনো কি খালা চাওঁ। ধুনীয়া তুমি গাইছা খুব ধুনীয়া বজাইছা। এতিয়া কচোন গগনা ক'ৰ পৰা হয়? গগনা যে লৈ আছে গগনা ক'ৰ পৰা হয়? গছৰ পৰা। কি গছৰ পৰা গগনা হয়? এই নাজানো মূৰ্খ। আগতে কচোন তই গাহৰি মাংসৰ লগত যে গাজটো যে দিয়ে খাই যে ভাল লাগে সেইটো ক'ৰ পৰা হয়? বাঁহ গছৰ পৰা। অঁ সেইটো খোৱা বস্তু যে জানো। গগনাটো ক'ৰ পৰা হয় নাজানো। তুমি জানানে বজাব? বজাই পাইছানে কেতিয়াবা? দিয়া বজাও। মই বজাওঁ। শিকাই দিব লাগিব। মই বজালে চকু টোপনি শুনিব। যিখিনি জোৱায়ে ওচৰৰ পৰা ছোৱালী আনিছে সেইখিনি জোৱাইৰ সমান দূৰদৰ্শী জোৱাই নাই কিন্তু। ইয়াতে আছেতো চাগে ওচৰৰ পৰা বিয়া পতা মানুহ ন? সেইকাৰণে দূৰদৰ্শী। তেওঁলোকে জানে ক'ব নোৱাৰি পেট্ৰলৰ দাম গৈ পেলাই 107 টকা হ'বগৈ। খৰচ হোৱাব নোৱাৰে। থেংক ইউ। বৰ ভাল পাইছোঁ। আগতে আমিও বিহুৰ দিনা ওলাই আহিলোঁ মনত এটা বেজাৰ থাকে যে কৰ্ম যদিও আমাৰ পেচা তথাপিও যে বেজাৰ থাকে আপোনালোক যে ৰৈ দিলে সেইকাৰণে এটা বেলেগ উৎসাহ পাই গ'লোঁ আমিও সঁচাকৈ। বহুত বহুত ধন্যবাদ। বোলে হৰে ইয়াতে মোহনক কোনে কোনে ভাল পায় হাত দাঙকচোন।
ইয়াৰ বৰ বেলেগ ফিল আৰু বাইলুঙক কোনে কোনে ভাল পায় হাত দাঙক ঠিক আছে এইবাৰ মই চাম এইবাৰ হাত দাঙক মোক কোনে কোনে বেয়া পায় আপোনাক কিমান বেয়া পায় কেকেচাই কি শুনিলে আপোনালোকে গম পাইছে কেকেচাই কৈছে হাত দাঙক মোক কোনে কোনে বেয়া পায় গোটেই মুখে দাঙি দিলে আকৌ দাঙিছে এইফালে নাই ছাতি ধৰি আছে ন ধৰ মই আমি এতিয়া বেয়া নাপাওঁ আচলতে অনুষ্ঠানত এনেকুৱা হয় শিল্পীসকলৰ অনুষ্ঠান চলি থাকোঁতে আপোনালোক সকলোৱে বহুত বহুত ধন্যবাদ থাকিলে ভিডিঅ'টো আপোনালোকে লাষ্টলৈ শেষলৈ উপভোগ কৰাৰ বাবে আৰু কেকেচা আৰু মোহন দা আৰু বিউটি বাক আমি বিদায় দিছোঁ আমিও বিদায় লওঁ যাতে বহুত ৰাতি হ'ল লাইটৰ ব্যৱস্থা কৰি দিবলগীয়া হৈ গৈছে এতিয়া বৰষুণৰ মাজতো কেকেদা আৰু মোহন দা বিউটি বাৰ লগতে চাবলৈ সকলো মৰম চেনেহৰ কাৰণে সকলো এতিয়াও কেকেদাৰ ওচৰত সকলো আঁতৰি যাবলৈ এতিয়াও বিচৰা নাই আপোনালোকে ভিডিঅ'টো চাই থকাবলৈ বহুত 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 ধন্যবাদ থাকিল আৰু আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিলোঁ হ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ